মই যে স্কুটি ধোৱা ভিডিঅ' এটা বনাইছিলোঁ আজি দিছিলোঁ 3টামান বজাত আপলোড দিলোঁ নেকি ভিডিঅ'টো। তাৰপিছত কি হ'ল দেখিলেনে, স্কুটি বেটাৰী ডাউন হৈ আছিলে। মানুহজনে আকৌ ধুওঁতেনে পূৰা পানী মাৰি দিলে ভিতৰলৈকে, পূৰা বেটাৰী পূৰা ডাউন হৈ পিনে একেবাৰে ডাউনেই হৈ থাকিলে আৰু ষ্টাৰ্টেই নোহোৱা হৈ থাকিলে। ইমান কিক মাৰি মানুহজনৰ ভৰি চৰি বিষাই গৈছেগৈ পূৰা, দেখিছেনে এয়া পূৰা ষ্টাৰ্ট নহয় আৰু এতিয়া ওচৰতে দোকান আছিলে, ওচৰতে মানে একদম লগতে আৰু ময়ো অকণমান খোজকাঢ়ি আহিলোঁ যেন তেনে। তাৰপিছতে মানুহজনেও এয়া আনি দিলে, মানে ঠেলি আনিলে আৰু মই লাহে আহিলোঁ খোজকাঢ়ি। তাৰপৰা এয়া আহি পিনি দেখিছেনে ল'ৰাটোৱে খুলি আছে আগফালে বেটাৰী আছে বোলে, বেটাৰীটো খুলিব এতিয়া। খুলি পিনি কেলেনো হেৰি হোৱা নাই চাব এতিয়া, দেখিছেনে। স্কুটি ধুলেও বিপদ নুধুলেও বিপদ, মানে মানুহজনে ভবা নাছিলে বেটাৰীটো যে একদম হেৰি হৈ থাকিব বুলি, ডাউন হৈ যাব বুলি একদম পূৰা। মানে ধুইছিলে বহুত ভিতৰলৈকে লেতেৰা সোমাই থাকে ন স্কুটি হওক বাইক হওক যিয়ে নহওক, মুঠতে ভিতৰলৈকে পূৰা বালি সোমাই থাকে ন। বালিখিনি চাফা কৰিবলৈ পূৰা হেৰি কৰি দিছিলে, পানীয়ে একদম পূৰা মগেৰে পানী ভিতৰলৈকে মাৰি দিছিলে, একদম চেঁচা হৈ গ'ল মানে বেটাৰী ঠাণ্ডা হৈ গ'ল। তাৰপৰা মানুহজনে এয়া পূৰা টেনশ্যন হৈ গৈছেগৈ, আকৌ বোলে পইচা অলপমান যাব আৰু। বেটাৰীটো এনেও চেঞ্জ কৰিবলগীয়া হৈয়ে আছিলে আমাৰ, চেঞ্জ কৰিম ভাবিয়ে আছিলোঁ আৰু অহা মাহমানত। ইভাগে চব ঠিকেই আছে, বেটাৰীটো অকণ প্ৰব্লেম দি আছিলে আমাৰ, মানে কিক মাৰিবলগীয়া হয় আৰু পটককেনে কেতিয়াবা ষ্টাৰ্ট হয়, ঘপককেনে ষ্টাৰ্ট হয়, কেতিয়াবা আকৌ ইমান টাইম চলাই থাকিলেও পটককেনে ষ্টাৰ্ট হৈ নাযায়, সেই তেনেকুৱা প্ৰব্লেম দি আছিলে। তাৰপিছতে এয়া এতিয়া খুলিছে পূৰা বেটাৰীটো, দেখিছেনে এইয়া খুলি আছে পূৰা। বেটাৰী যে ইয়াত থাকে মই আজিহে গম পাইছোঁ, ইয়াত যে বেটাৰী থাকে মই আজিয়ে গম পাইছোঁ। মই ভাবি আছিলোঁ পিছফালে থাকে নয়তোবা আগফালে থাকে ভাবি আছিলোঁ, কিন্তু বেটাৰী থাকে ইয়াত। ये बैटरी कितना लेगा नया लोगे तो 1200 अब जाओ चलिए शाम को आओगे এইয়া शाम को आएगा বেটাৰীটো ইয়াত থাকে, দেখিছেনে বেটাৰী পূৰা হেৰি কৰি আছে। ল'ৰাটো ভাল দেই, এইখন মাংস দোকানৰ হয়, আমি ইয়াৰ পৰাই চিকেন লওঁ বা লোকেল মুৰ্গী হওক যি নহওক ইয়াৰ পৰাই লওঁ। তাৰপৰা সিয়ে হয়, তেহেঁতৰে সেইখন দোকান এইখন দোকান মানে এইটো আৰু এইটো দোকানখন এতিয়া বন্ধ কৰি থৈছিলে দোকান। তাৰপৰা এইটো বেটাৰী এইখনৰ পাৱাৰ কিমান আৰু এইখনৰ বোলা সঁচাকৈ দেই 1200 টকা বোলে এইটো। এইখনৰ দামী 1200 টকা, এইটো নতুনকৈ আনিব লাগিব। এইটো পানী বেয়া হৈ গ'ল ন, চাৰ্জ কি কৰিব সি চাৰ্জ কৰিব, তো চাৰ্জ কৰিব বোলে সি। এইয়া পূৰা দেখিছেনে, এতিয়া চাৰ্জ কৰি মেলি ধুনীয়াকৈ লগাই মেলি দিব পূৰা ফিটিং কৰি। ৰুম কা চাবি নে তো স্কুটিখন থৈ আহিলোঁ দুইটাই, অকণ তেহেঁতি বেটাৰীটো চাৰ্জত দিছে, বেটাৰীটো চাৰ্জত দি মেলি চাব কি হৈছে কি নাই হোৱা। যদি একেবাৰে প্ৰব্লেম হ'ল তেনেহ'লে নতুনকৈ লগাই দিব, 1200 টকা নতুন বেটাৰীটো বোলে। আৰু এইটোৱে এতিয়া চলিব বুলি কৈছে, চাই লওঁ। ল'ৰাটোৱে চাৰ্জত লগাই থৈছে, আকৌ মানুহজন যাব পিছতকৈ আনিবলৈ পিছবেলাকৈ। এতিয়া লাহে দুইজনে খোজকাঢ়ি আহি আছোঁ, অকণমান পৰিৱেশটো দেখুৱাই দিছোঁ। মানে এটা পিছত এটা আমাক নুগুচে কেলৈ জানো, নাজানো আৰু। ওচৰতে কিমান হ'ব 200 মিটাৰ, হা 300 মিটাৰমান। অঁ 300 মিটাৰ হ'ব আমাৰ ৰুমৰ পৰা, 300 মিটাৰ। লাহে আহিছোঁ, যিহেতু ৰুমত সোমাই আমনি লাগি যায় অকণমান, আৰু খোজকাঢ়িবলৈও দিছে ন ডক্তৰে, খোজকাঢ়ি থাকিবলৈ দিছে, সেইবাবে খোজকঢ়া হ'ল আৰু। ইমান এতিয়া গাড়ী মটৰ ইমান নাথাকে ৰাস্তাত, এইবিলাক দোকান চোকান খোলাই নাই, দেখিছেনে। ইয়াতে 6টামান বজাৰ পৰা দোকান খোলেহে, কিছুমান খোলা আছে সৰু সুৰাবিলাক, কিন্তু এইবিলাক দোকান খোলাই নাই। 6টামান বজাৰ পৰা খোলে, দিনটো মানে 12টা বা 11:30 বজাত পূৰা বন্ধ কৰি দিয়ে ইয়াৰ দোকানবিলাক, ডাইৰেক্ট 5:30 নতুবা 6টা খুলি দিয়ে।
ফুচকা দোকান, মই একদম বেয়া পাওঁ ফুচকা খাই। আৰু এই ৰেচনৰ দোকান দেখিছেনে? ইয়াৰ মানে উৰিষ্যাৰ কণ্ট্ৰলৰ দোকানবিলাক দেখিছে, চাউল আৰু চেনি তেনি দিয়ে যে ফ্ৰীকৈ মানে পইচা দিয়ে আৰু এয়া দেখিছে নাই, এসপ্তাহে মূৰে ইয়াত দিয়ে। আপোনালোকে ক'বচোন, এসপ্তাহে মূৰে দিয়ে জানো? আমাৰ অসমত এমাহৰ পিছে চাউল মানে বস্তাকৈ দিয়ে নেকি? কিছুমানক মই দেখোঁ আৰু ইয়াত দেখিছোঁ আৰু, যিহেতু ওচৰতে ন আমাৰ মুখৰ আগতে, কিছুমানে এবস্তা পায় চাউল, কিছুমানে এনেকৈ আধা বস্তা, মানে তেনেকৈ কি ষ্টাইলত বা কি হেৰিয়ত দিয়ে মই বুজি নাই পোৱা সেইটো। আৰু এসপ্তাহৰ মূৰে ইয়াত চাউল দিয়ে। অঁ তাৰপৰা সেইয়া আমাৰ বিল্ডিংটো পাই গ'লোহি। আৰু সেইটো মাজৰটো যে কালাৰ মাৰি থোৱা আছে, কালাৰ মাৰি গাড়ীখন যে ৰখাই দিছে, সেইটো বিল্ডিঙতে আমি থাকোঁ। পাৰ্চেল অলা এইটো আমি থকা বিল্ডিংটো অকণমান দেখুৱাই দিছোঁ। এইটো টেপতে এনেকৈ স্কুটিখন ধুইছিলোঁ। এতিয়া স্কুটি ধুইনো কি হ'ব, গতিটো সেয়া হ'ল। ৰুম পাই গ'লোহি, ধুনীয়াকৈ পালোহি। আৰু বিশ্বাসী আমাৰ পূৰা কিবাকিবি হ'লে সিয়ে চাই মেলি দিয়ে। ল'ৰাটো আৰু তাৰ দোকানৰ পৰা মাংস চাংস আনো। এতিয়ালৈ সমাপ্ত কৰিছোঁ ভিডিঅ'টো।